কংগ্ৰেছক অন্ধকাৰত ৰাখি অখিল গগৈৰ নতুন অংক লুৰিণ গগৈৰো বুকুত মাৰিছে কামোৰ উজনি অসমত বিৰোধীৰ শক্তিশালী কণ্ঠ হোৱাৰ দিশে ৰাইজৰ দল সমষ্টিয়ে পাতিছে ইখনৰ পিছত সিখন সাংগঠনিক সভা লোকসভা নিৰ্বাচনৰ পিছতেই উজনি অসমত আগ্ৰাসী ৰূপত দেখা গৈছে অখিল গগৈক আয়োজন কৰিছে ৰাইজৰ দলৰ ইখনৰ পিছত সিখন সাংগঠনিক সভা কেৱল ইমানেই নহয় প্ৰতিদিনেই নিজ দলত যোগদান কৰোৱাইছে কংগ্ৰেছ অসম জাতীয় পৰিষদ বিজেপিৰ শ কৰ্মীক 2026 বিধানসভা নিৰ্বাচনত অখিল গগৈৰ টাৰ্গেট শিৱসাগৰ যোৰহাট লখিমপুৰ ধেমাজি জিলাৰ একাধিক সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী থিয় কৰোৱা ইমানেই নহয় সদ্য বিজেপি ত্যাগ কৰা শিৱসাগৰ বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন্দ্ৰনাথ মোহন আৰু ধেমাজি বিজেপিৰ সহপ্ৰভাৰী যুধিষ্ঠিৰ গগৈয়ে ৰাইজৰ দলত যোগদান কৰিব বুলি ঘোষণা কৰিছে খুদ অখিল গগৈয়ে অখিলে উজনি অসমত ৰাইজৰ দলৰ শক্তি বৃদ্ধি কৰাত এই যুঁজখনত প্ৰধান সেনানী হিচাপে দুয়ো কাষে থিয় কৰোৱাইছে ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক ইফালে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত নামনি অসমত নিজৰ জনপ্ৰিয়তাৰ উমান দি থৈছে অখিল গগৈয়ে আৰু এতিয়া অখিলে উজনি অসমত দেখুওৱা ৰাজনৈতিক তৎপৰতাই বিশেষ ইংগিত বহন কৰিছে নিউজ ডেস্ক NZ নিউজ